সো আজিৰ ভিডিঅ'টোত আমি ক্লাছ 6 ৰ 9th লেসন সমমিতিৰ 9.1 9.2 আৰু 9.3 ৰ সমাধান কৰিম যেহেতু মই ক্লাছ 6 ৰ মেথছৰ সলিউশন কৰি আছিলো আৰু আমি অলৰেডি 6th লেসনৰ কেইটামান এক্সাৰসাইজ কমপ্লিটও কৰিছিলো বাট গুটেইখিনি কৰিব পৰা নাই দেন যোনটো 7th আৰু 8th লেসন আছিল সেই দুটাও কৰিব পৰা নাছিলো সো কিয় কৰিব পৰা নাই কাৰণ মোৰ এক্সাম আছিল আৰু টাইমও পোৱা নাছিলো সেই কাৰণে আৰু এতিয়া 7th আৰু 8th লেসন দুটা কৰি লাভো নাই যেহেতু তোমালোকৰ লাষ্ট এক্সামত চাগে আহিয়ে গল থাৰ্ড যোনটো এক্সাম আছিল তাত চাগে চেপ্টাৰ দুটা আহিয়ে গল এতিয়া ফাইনেল যোনটো এক্সাম আছে তাত আহিবনে নাই সেইটো মই নাজানো আৰু তোমালোকে মোক কমেন্ট কৰি জনাব পাৰা যে চেপ্টাৰ দুটা ফাইনেল এক্সামত আহিবনে নাই বাকি বলা এতিয়া আমি 9.1 যোনটো এক্সাৰসাইজ আছে মানে কৰি চাও আহা আছে হেতুৰ পৰা আৰম্ভ কৰো সো এতিয়া আমাৰ যোনটো 9th লেসন আছে সমমিতি তাক ইংলিছত সিমেট্ৰি বুলি কোৱা হয় তো প্ৰথমেটো আমি ইয়াৰ মিনিংটো বুজি লও যে সমমিতি মানে কি সো এই দুটা মই ইয়াত ছবি আছে যোন দুটা ছবি হৈছে সমমিত বস্তু এটো সমমিত বস্তু হয় আৰু এটো সমমিত বস্তু হয় মানে সিমেট্ৰিক্যাল অবজেক্ট হয় এতিয়া সমমিতি মানে কি হেতু তোমাক প্ৰথমে বুজাই দিও যে সমমিতি মানে হৈছে কিবা এটা বস্তুৰ যেতিয়া এটা সাইড আনটো সাইডৰ লগত মিলি যায় মানে এটা ভাগ আনটো ভাগৰ লগত মিলি যায় তেতিয়া তাক সমমিত বস্তু বুলি কোৱা হয় যদি মই ইয়াত এনেকে লাইন আকো তেতিয়া এইটো লাইনৰ সোৱা এইটো লাইনৰ ইটো সাইড মানে লেফট সাইড টু ৰাইট সাইডৰ লগত একে হৈছে হয় না মিলি গৈছে তো ইয়াটো সোৱা ইয়াত এটা ডাঙৰ পাখ আছে দেন ইয়াটো এটা ডাঙৰ পাখি আছে হয় না আৰু ইয়াত এটা সোৱা এটো আছে আকৌ ইয়াটো আছে সেম তাৰ মানে কি হৈছে যে এইটো সাইডৰ লগত এই সাইডটো এক্স্যাক্টলি সেম হয় তেতিয়া তেনেকুৱা ধৰণৰ বস্তুক আমি সমমিত বস্তু বুলি কওঁ বা সিমেট্ৰিক্যাল অবজেক্ট বুলি কওঁ দেন সেম এনেকে এইটো সোৱা এই যোনটো ফুল আছে এইটোকো যদি মই এনেকে এটা লাইন আঁকি দিও একদম মিডিলত যদি এটা লাইন আঁকি দিও তেতিয়া সোৱা লাইনৰ ইটো সাইড লাইনৰ যোনটো লেফট সাইড আছে সেই সাইডটো এইটো সাইডৰ লগত কি হৈছে একে হৈছে সমান হৈছে সো তেনেকুৱা ধৰণৰ বস্তু সমমিত বস্তু বুলি কোৱা হয় বা সিমেট্ৰিক্যাল অবজেক্ট বুলি কোৱা হয় তাৰ বাহিৰে তোমালোকৰ নিজৰ কিতাপতো চাব পাৰা যোনটো পেজ নম্বৰ কিমান আছে ৰবা সো কেনাও সোৱা যোনটো তোমালোকৰ পেজ নম্বৰ সোৱা 141 ত সোৱা তাত দিয়া আছে যে সমমিত বস্তু মানে কি এটো ইয়াত অলপ কোৱা হৈছে অৰ্থাৎ ইয়াক এনেভাৱে দুভাগ কৰাৰ কথা কল্পনা কৰিব পাৰি যাতে এটা ভাগ আনটো ভাগৰ লগত হুবহু মিলি যায় মানে এই পখিলাটোৰ কথা কৈ আছে যে এইটো যেতিয়া এইটো ভাগৰ লগত মিলি যাব তেতিয়া তাক আমি সমমিত বস্তু বুলি কম সো আই হোপ বুজি পাই আছা তাৰ পিছত সোৱা ইয়াত দুটা ফিগাৰ দিয়া আছে ছবি এইটো ছবি সোৱা যদি মই এনেকে আঁচ টানি দিও মানে সিমেট্ৰিক্যাল লাইন আঁকি দিও সো সাপোজ মই এনেকে লাইন এটা আঁকিছো কিন্তু এতিয়া সোৱা এইটো ভাগ আৰু এইটো ভাগটো সমান নহয় বা একে নহয় ইয়াত এটা থাম্ব ফিংগাৰ আছে বাট ইয়াত নাই আৰু তাৰ বাহিৰে মই যদি এনেকুৱা এটা লাইন আকো এনেকে লাইন আকো তথাপিও এইটো ভাগ আৰু এইটো ভাগ সমান নহয় ইয়াত আঙুলি কেটা আছে বাট ইয়াত নাই সো তাৰ মানে এইটো এটা সিমেট্ৰিক্যাল অবজেক্ট নহয় ঠিক আছে তাৰ বাহিৰে এইটো যোনটো আমাৰ ইণ্ডিয়াৰ মেপ আছে এই মেপটোতো সোৱা যদি আমি এনেকে আস্তানো তেতিয়া এইটো ভাগ আৰু এইটো ভাগ সমান নহয় মানে একে নহয় দেন এনেকে আস্তানিলেও নহয় যেনেকে আমি আস্ত নাটানো কিয় বাট দুইটা সাইড কি নহয় সমান নহয় সো সেই কাৰণে এই দুটা অবজেক্ট কি হ'ব এই দুটা অবজেক্ট সিমেট্ৰিক্যাল অবজেক্ট নহয় ঠিক আছে সো নাও এতিয়া বলা আমি যোনটো 9.1 আছে হেতু কৰো আৰু তাৰ আগতে তোমালোকক ক'ব বিচাৰিম যে এই যোনটো লেসন আছে সমমিতি লেসনটো বহুত ইজি হয় ওয়ান অফ দা ইজিয়েষ্ট চেপ্টাৰ হয় এই গোটেই কিতাপটো এতিয়া বলা 9.1 স্টাৰ্ট কৰো সো কৰি চাও 9.1 ত প্ৰথম যোনটো কোৱেশ্চন আছে তাত কোৱা হৈছে যে তোমাৰ চৌপাশে থকা 5 বিধ সমমিত আকৃতিৰ বা বস্তুৰ নাম লিখা আৰু চিত্ৰ আঁকা সো list and draw 5 symmetrical objects around you আমাৰ চাৰিওফালে থকা 5 বিধ সমমিত আকৃতিৰ বস্তুৰ নাম আৰু লগতে ছবি আঁকিব দিছে সো তোমালোকে এতিয়া নিজে কল্পনা কৰা যে আমাৰ চাৰিওফালে এনেকুৱা কি বস্তু হ'ব পাৰে যোনখিনি আমি দুটা ভাগত ভাগ কৰিব পাৰো মানে বস্তুটোক এনেকে দুটা ভাগত ভাগ কৰিব পাৰো আৰু দুটা যোনটো ভাগ হ'ব সেই দুটা সমান হ'ব বা সিমেট্ৰিক্যাল হ'ব একে হ'ব ঠিক আছে তো তোমালোকে অলপ নিজে কল্পনা কৰা তাৰ বাহিৰে কেনেকুৱা ধৰণৰ বস্তু হ'ব পাৰে সো এতিয়া মই প্ৰথম অবজেক্ট যোনটো লিখিছো সেইটো হৈছে এটা বক্স সো বক্সটো যিকিনো আকৃতিৰ হ'ব পাৰে আয়তাকৃতিৰ হ'ব পাৰে বা বৰ্গাকৃতিৰ হ'ব পাৰে সো এই বক্সটো আমি যদি কল্পনা কৰো এনেকে যদি দুটা ভাগত ভাগ কৰি দিও তেন্তে এইটো সাইড আৰু এইটো সাইড কি হ'ব সমান হ'ব সেই কাৰণে আমি লিখিব পাৰিম যে বাক্সটো কি হ'ব এটা সিমেট্ৰিক্যাল অবজেক্ট হ'ব দেন আৰু কি হ'ব পাৰে সো যেহেতু আমি পখিলাটো চাই আহিছিলো যেহেতু এটা কি হয়
চিমেট্ৰিকেল বস্তু হয় সেইকাৰণে আমি কি লিখিব পাৰোঁ পখিলাও লিখিব পাৰোঁ দেন গছৰ পাত তাৰ বাহিৰে চকা হ'ব পাৰে যে গাড়ীৰ চকা ঠিক আছে এইটো কি হয় চিমেট্ৰিকেল অবজেক্ট হয় যে এনেকৈ যদি আমি লাইন আঁকি দিওঁ লাইনটো চিধা হোৱা নাই বাট তথাপিও বুজি পাই আছা যদি আমি এনেকৈ লাইন আঁকি দিওঁ তেন্তে এইটো সাইড সমান বা সাপোজ আমি যদি এনেকৈ লাইন আঁকি দিওঁ দেন এইটো সাইড আৰু এইটো সাইড কি হ'ব সমান হ'ব এনেকুৱা বৃত্ত আকৃতিৰ যোনটো শেপ থাকে সেইটো শেপত অসংখ্য কি থাকিব পাৰে সমমিতি ৰেখা থাকিব পাৰে পিছত বুজাই দিম আকৌ বাৰু দেন কি হ'ব পাৰে ব্লেক বোৰ্ড সো তোমালোকৰ স্কুলত থকা ব্লেক বোৰ্ডটো কি হ'ব পাৰে এটা সিমেট্ৰিকেল অবজেক্ট হ'ব পাৰে ঠিক আছে নাও নেক্সট যোনটো কোৱেশ্চন আছে সেকেন্ড কোৱেশ্চনটো তাত কোৱা হৈছে যে কাষৰ সমমিত চিত্ৰটোত থকা ৰেখাসমূহৰ পৰা সমমিতি ৰেখাডাল চিনাক্ত কৰা সো আইডেন্টিফাই দা লাইন অফ সিমেট্ৰি সো লাইন অফ সিমেট্ৰি মানে হৈছে যোনটো ৰেখা আমি আঁকি আছিলো যোনটো ৰেখাৰ থ্ৰু বস্তুটোক দুটা ভাগত ভগাই আছিলো সেই ৰেখাটোক বা বাউণ্ডাৰীটোক কি বুলি কোৱা হয় লাইন অফ সিমেট্ৰি বুলি কোৱা হয় আৰু অসমীয়াত কি কোৱা হয় সমমিতি ৰেখা বুলি কোৱা হয় সো ইয়াত চোৱা দুটা ৰেখা দিয়া আছে এতিয়া কোনটো ৰেখা সমমিতি ৰেখা হ'ব যে L2 টো হ'ব L2 মানে এই ৰেখাটো নে L1 যোনটো এই ৰেখাটো সো দুটাৰ ভিতৰত কোনটো ৰেখা হ'ব পাৰে সমমিতি ৰেখা অলৰাইট সো মই ইয়াত ফিগাৰটো বনাই লৈছো এতিয়া চোৱা যে যদি মই এইটো ৰেখাক ধৰি লওঁ যে এইটো এটা সিমেট্ৰিকেল লাইন হয় লাইন অফ সিমেট্ৰি হয় বা সমমিতি ৰেখা হয় দেন এইটো সাইড আৰু এইটো সাইড সমান নেকি তোমালোকে নিজে চোৱা এইটো সাইডত এনেকুৱা চুক আছে বাট এইটো সাইডত নাই সো সেই কাৰণে কি হ'ব পাৰে এই দুটা সাইড মানে সিমেট্ৰিকেল নহয় দেন এতিয়া যোনটো ইয়াৰ বাহিৰে আৰু এটা লাইন আছে যোনটো L2 সো এই লাইনটো চোৱা এই যোনটো লাইন আছে এই লাইনটোৰ ইটো সাইড আৰু ইটো সাইড কি হয় সমান হয় দেখা দেখে আছে এইটো লাইনতো এনেকৈ আছে এইটো লাইনতো এনেকুৱা আছে তাৰ মানে এই সাইডটো আৰু এই সাইডটো সমান সো আমি এই লাইনটোৱে কি হ'ব লাইন অফ সিমেট্ৰি হ'ব সো তোমালোকে এনেকৈ লিখিব পাৰা যে সমমিতি ৰেখাডাল কি হ'ব L2 এইটোৱে কি হ'ব সমমিতি ৰেখা সো চোৱা মই ইয়াত লিখি দিছো যে এটাকে L2 হৈছে সমমিতি ৰেখা সো এইটোৱে হৈছে আমাৰ সমমিতি ৰেখা সো সেকেন্ড কোৱেশ্চন শেষ এতিয়া আমি থাৰ্ড কোৱেশ্চন চোৱা থাৰ্ড কোৱেশ্চনত কি লিখা আছে যে থাৰ্ড কোৱেশ্চনত লিখা আছে তলৰ চিত্ৰবোৰত সমমিতি ৰেখা অংকন কৰা সো লাইন অফ সিমেট্ৰি আমি কি কৰিব লাগে ড্ৰ কৰিব লাগে ওকে ইয়াত এই যোনবোৰ ছবি আছে এইবোৰত লাইন অফ সিমেট্ৰিটো আঁকিব লাগে বহুত ইজি হয় সো আমি কি কৰিম ইয়াত প্ৰথমে এই বটলৰ যোনটো ছবি আছে হেতুত কি আঁকিম লাইন অফ সিমেট্ৰি আঁকিম সমমিতি ৰেখা আঁকিম এতিয়া চোৱা মই যদি এনেকুৱাকৈ আঁকো তেতিয়াতো নহয় কিয় নহয় চোৱা এই যোনটো ইয়াত বটলৰ সব যোনটো আছে মুখাটো আছে এইটো সাইডত নাই এই দুটা সাইড মিলিছে জানো নাই মিলা সো সেই কাৰণে এইটোতো নহয় অফ কোৰ্স দেন এনেকৈ আঁকিম ঠিক আছে দীঘলীয়াকৈ আঁকিম সো দীঘলীয়াকৈ আঁকাৰ পিছত চোৱা এইটো সাইড কি হৈছে এইটো সাইড আৰু এইটো সাইড দুইটা সাইড কি হৈছে সমান হৈছে মিলি গৈছে হয়নে সো সেই কাৰণে এইটো হ'ব ইয়াৰ সিমেট্ৰিকেল লাইন দেন এই যোনটো তোমাৰ প্ৰটেক্টৰ দিয়া আছে ইয়াতো যদি মই এনেকৈ আঁকো ঠিক আছে এনেকুৱা পথালিয়াকৈ আঁকো তেতিয়া নহয় কিয় নহয় কাৰণ এইটো সাইড আৰু এইটো সাইড নিমিলে আমি কেনেকৈ আঁকিব লাগিব দীঘলীয়াকৈ আঁকিব লাগিব অলৰাইট আমি কি কৰিম এনেকুৱা এটা লাইন আঁকিম দীঘলীয়াকৈ সো এইটো কি হ'ব এইটো ভাগ আৰু এইটো ভাগ কি হৈ যাব একে হৈ যাব দেন এই যোনটো গছৰ পাত দিয়া হৈছে এইটোতো চোৱা সো আমি যদি সাপোজ মই এনেকৈ লাইন আঁকিছোঁ সো এইটো সাইড আৰু এইটো সাইডটো সমান হোৱা নাই মানে একে হোৱা নাই হয়নে দেন যদি মই আমি এনেকৈ আঁকো তথাপিওতো সেম নহয় এইটো সাইড আৰু এইটো সাইড মিলাই নাই হয়নে সো আমি কেনেকৈ আঁকিম তেতিয়া সেইকাৰণে আমি কি কৰিম এইটোক এনেকুৱাকৈ আঁকিম যাতে দুয়োটা সাইড কি হয় সমান হয় মানে পাতৰ একদম মিডিলৰ পৰা লাইনটো যাব হয়নে দেন তোমালোকে যদি চোৱা এতিয়া এইটো সাইড আৰু এই সাইডটো দুয়োটা এতিয়া একে হৈছে বা মিলি গৈছে অলৰাইট সো এতিয়া লাষ্ট যোনটো ফিগাৰ আছে এইটো ঠিক আছে এই ফিগাৰটো চোৱা এইটো ইয়াতো আমি কি কৰিব লাগিব এনেকুৱাকৈ এটা লাইন আঁকিব লাগিব দীঘলীয়াকৈ যাতে দুয়োটা সাইড কি হয় সমান হয় ঠিক আছে ফোর্থ কোৱেশ্চনত কোৱা হৈছে যে লেখ কাগজত L M আৰু N ৰেখা কেইডালৰ ওপৰত তলত দিয়া চিত্ৰসমূহ অংকন কৰোৱা মানে এই যোনটো লাইন আছে L আৰু M লাইনটো দেন লাষ্ট N লাইন যোনকিটা আছে তিনিটা লাইন দিয়া হৈছে এই তিনিটাৰ ওপৰত আমি ছবি ড্ৰ কৰিব লাগে সো এনেদৰে সম্পূৰ্ণ কৰা যাতে প্ৰদত্ত ৰেখা সাপেক্ষে চিত্ৰকেইটা সমমিত হয় মানে এনেকুৱা ধৰণে ড্ৰ কৰিব লাগে যাতে
ৰাইট সাইডটো আৰু লেফট সাইডৰ লগত কি হয় মানে সমান হয় বা একে হয় মানে সমমিত হয় তো আমি ইয়াত ড্ৰ কৰিব লাগিব প্ৰথমে 1 নম্বৰ চিত্ৰটোৰ পৰা ষ্টাৰ্ট কৰো সো নাও এতিয়া চোৱা মই এটো ড্ৰ কৰিম এটো চোৱা ডায়াগোনালি দুটা ঘৰ লুকে গৈছে দুটা ঘৰ মানে বৰ্গ দুটাৰ যোনটো ডায়াগোনাল আছে সেইটো লুকে গৈছে দুটা ঠিক আছে সো আমি ইয়াৰ পৰা দুটা ডায়াগোনাল ড্ৰ কৰিম বৰ্গৰ দেন তাৰ পিছত আকৌ এনেকে ওকে নাও চোৱা আকৌ ইয়াৰ পৰা আমি এনেকুৱা ড্ৰ কৰিব লাগিব দুটা বৰ্গ লৈ ওকে এতিয়া চোৱা আমি আকৌ কি কৰিম ইয়ালৈকে আঁকিম সো ইয়ালৈকে আঁকিলে নহব একচুয়ালি আমি ইমান লুকে যাব লাগিব যেনেকৈ তোমালোকে ইয়াত চোৱা দুটা ঘৰ লুকে আহিছে সেম আমি কি কৰিম ইয়াৰ পৰা একদম এইটো লুকে দুটা ঘৰ আঁকিম ঠিক আছে এটো চোৱা এটো মিডিলৰ পৰা গৈছে সেম ইয়াত যেনেকৈ মিডিলৰ পৰা গৈছে এতিয়া নাও আমি কি কৰিম এটো জয়েন কৰি দিম লাষ্ট যোনটো আছে সেইটো জয়েন কৰি দিম সো এইটো আমাৰ ফাৰ্স্ট যোনটো ফিগাৰ আছিল সেইটো কমপ্লিট হৈ গল এতিয়া চোৱা যে এইটো সাইডৰ লগত সমমিত হয় ওকে নাও এতিয়া আমি নেক্সট যোনটো চিত্ৰ আছে সেইটো কৰো সো এই চিত্ৰটো চোৱা চোৱা এই চিত্ৰটোত ওকে নাও আমি কি কৰিম ইয়াৰ পৰা এনেকুৱাকে আঁকিম যেনেকৈ ইয়াত দিয়া আছে আকৌ এনেকুৱা বক্সৰ নিচিনা বনাব লাগে দেন ইয়াৰ পৰা চোৱা ডায়াগোনাল লকা হৈছে ডায়াগোনাল আঁকি আকৌ এনেকৈ আহি আকৌ এনেকুৱা ঠিক আছে সো আমিও সেম কৰিম ওকে নাও ইয়াৰ পৰা চোৱা দুটা ঘৰ লকে গৈছে দুটা ঘৰ মানে পাৰ হৈছে আৰু ইয়াৰ মিডিলেৰে গৈছে ইয়াত যেনেকৈ চোৱা মিডিল সো আমিও ইয়াত কি কৰিম দেন ইয়াত যেনেকৈ চোৱা এটো ডায়াগোনালি আকৌ সেম আমি ইয়াতো ডায়াগোনাল ড্ৰ কৰিম এনেকুৱা ওকে তাৰ পিছত এইটো আৰু এইটো লগাই দিম ওকে নাও ইয়াত জাস্ট আমি এটা ট্ৰায়াঙ্গলৰ নিচিনা বনাব লাগে এনেকুৱা দেন এনেকুৱা এইটো হৈ গল আমাৰ সেকেন্ড ফিগাৰ এতিয়া লাষ্ট ফিগাৰ এইটো চোৱা লাষ্ট ফিগাৰটো ইজি হয় সো আমি কি কৰিম এনেকুৱা দুটা বৰ্গলৈ মানে সাইড ড্ৰ কৰিব লাগে দুটা সো এইটো এটা দেন আকৌ তললৈ এনেকুৱা দেন তাৰ পিছত চোৱা ইয়াৰ পৰা ইয়ালৈকে দুটা ঘৰ সো আমি আকৌ সেম ইয়াৰ পৰা ইয়ালৈকে দুটা ঘৰ ড্ৰ কৰিম দেন ডায়াগোনাল এটা ড্ৰ কৰিম আৰু তাৰ পিছত আকৌ এটো ইয়ালৈকে লৈ মানে এটো সিধা ওকে এনেকে সো তাৰ পিছত আকৌ এনেকুৱা ডায়াগোনাল এটা ড্ৰ কৰিব লাগিব দেন ইয়াৰ পৰা ইয়ালৈকে চোৱা দুটা সো আমি ইয়াৰ পৰা ইয়ালৈকে আহিব লাগিব ওকে আৰু লাষ্টলি আমি এটা জয়েন কৰিব লাগিব সো এইটো থাৰ্ড ফিগাৰ যোনটো হেতু কমপ্লিট হৈ গল এতিয়া 9.2 চোৱা 9.2 ত কি আছে যে সুষম পঞ্চভুজ যাৰ সকলো বাহু আৰু সকলো কোণ সমান এটা সমমিতি চিত্ৰ সো সুষম পঞ্চভুজটোৰ কিমানডাল সমমিতি ৰেখা আছে সো সুষম মানে তোমালোকে যোনটো 6th লেসন আছিল তাত শিকিছিলা যে সুষম মানে হৈছে যাৰ গোটেইখিনি বাহু কি হয় সমান হয় সো তেনেকুৱা আকৃতিৰ কি হয় যিমানটা বাহু থাকে সিমানটাই সমমিতি ৰেখাও থাকে হয়নে সো সুষম মানে আছিলে আকৌ ৰিপিট কৰি আছো যে সুষম মানে আছিলে যাৰ গোটেইখিনি বাহু সমান সো যেহেতু ইয়াত পঞ্চভুজৰ কথা কৈ আছে মানে পাঁচটা বাহু সেই কাৰণে ইয়াৰ সমমিতি ৰেখাও কেইটা থাকিব পাঁচটা সো আমাক কোৱেশ্চনত কোৱা হৈছে যে কিমানডাল সমমিতি ৰেখা আছে সো হাউ মেনি লাইনস অফ সিমেট্ৰি ডাজ এ ৰেক্টেংগুলাৰ পেন্টাগন হেভ সো পেন্টাগনৰ কেইটা সিমেট্ৰিকেল লাইন থাকিব পাৰে ইট মাষ্ট বি 5 সো কিমান হ'ব ইয়াত পাঁচটা থাকিব সো তাৰ আগতে মই ইয়াত এটা ত্ৰিভুজ আঁকিছো হেতু চাই লোৱা যে এটো এটা ত্ৰিভুজ আৰু এটো এটা বৰ্গ সো এটো এটা সমবাহু ত্ৰিভুজ মানে কি আছিলে যাৰ গোটেইখিনি বাহু কি হয় সমান হয় তাৰ মানে এই বাহুটো আৰু এই বাহুটো গোটেইখিনি কি হৈছে সমান হয় ইয়াৰ কেইটা সিমেট্ৰিকেল লাইন থাকিব সো ইয়াৰ লাইন অফ সিমেট্ৰি হ'ব তিনিটা কিয় তিনিটা কাৰণ ইয়াৰ তিনিটা সমান বাহু আছে সেই কাৰণে কেনেকৈ আঁকিব পাৰো এনেকৈ আঁকিব পাৰো
দেন এইটো এটা হৈ গ'ল এইটো সাইড আৰু এইটো সাইড সমান দেন এইটো বা লাইনক যদি বাদ দিয়া দেন এইটো আঁকিব পাৰো সেম ঠিক আছে আৰু এটা এনেকে মিডিলৰ পৰা আঁকিব পাৰো সো এইটো কি হৈ যাব সিমেট্ৰিকেল লাইন হৈ যাব সো এনেকে তিনিটা হ'ব আৰু ইয়াত চোৱা যে বৰ্গৰ কেইটা সমান বাহু আছে চাৰিটা দ্যাট মিন্স তাৰ সমমিতি ৰেখাও কেইটা হ'ব চাৰিটা কিন্তু কেনেকে হ'ব চোৱা যদি আমি এইটোক এনেকে কৰি দিও তেতিয়া কি হ'ব এইটো সাইড সমান যদি এনেকে কৰি দিও তেতিয়াও এই দুটা সাইড সমান হ'ব হয়নে আৰু তাৰ বাহিৰে কি কৰিব পাৰা তাৰ বাহিৰে কৰিব পাৰা মানে মিডিলৰ পৰা সো মিডিলৰ পৰা যদি কৰা তেতিয়া কি হ'ব এইটো সাইড আৰু এইটো সাইডো কি হ'ব সেম হ'ব তাৰ মানে আমি এইটোৰ পৰাও এনেকে লাইন মিডিলৰ পৰা কৰিব পাৰো কৰ্ণ মানে মিডিলৰ লাইনটো কেনেকে লাইনটো কৰ্ণ বুলি কোৱা হয় সো এইটো কৰিব পাৰো সো কিমানটা হৈ গ'ল টোটাল 4টা ওকে সো ইয়াত যোনটো কোৱেশ্চন আছিল যে ফাৰ্স্ট কোৱেশ্চন 9.2 যে সুষম পঞ্চভুজটোৰ কিমানডাল সমমিতি ৰেখা থাকিব সো তোমালোকে এনেকে লিখিবা আনসাৰত যে সুষম পঞ্চভুজটোৰ 5ডাল সমমিতি ৰেখা থাকিব কিয় কাৰণ সুষম পঞ্চভুজৰ সমান বাহু কেইটা আছে 5টা সো ইয়াত চোৱা ফিগাৰটো বনোৱা আছিল যে এইটো ফিগাৰ হয় সো 5টা কেনেকে হ'ব চোৱা ইয়াত লিখাই আছে যে মানে একচুয়ালি ড্ৰ কৰাই আছে যে এইটো এটা হয় 1 তাৰ পিছত এইটো এটা 2 3 4 5 ঠিক আছে সো টোটাল কেইটা বাহু হৈ গ'ল 5টা এইটো বাহু এইফালে আহিছে এইটো হয় তাৰ পিছত এইটো বাহু এইটো হয় দেন এই গোটেইটো এইটো আৰু এইটো টোটাল কেইটা হৈ গ'ল 5টা সো তোমালোকে লিখি দিবা যে সুষম পঞ্চভুজটোৰ 5ডাল সমমিতি ৰেখা থাকিব অলৰাইট এতিয়া 9.3 চোৱা যে 9.3 ত আছে তলত দিয়া আকৃতিসমূহত সমমিতি ৰেখা অংকন কৰা সেই ড্ৰ কৰিব লাগে যে সমমিতি ৰেখা কেনেকুৱা হ'ব কোনফালে হ'ব ওকে সো আকৃতিসমূহত কিমানডালকৈ সমমিতি ৰেখা আছে উল্লেখ কৰা সো ওকে সো ইয়াত কি কৈছে যে ইয়াত লিখিব লাগিব যে কেইডাল সমমিতি ৰেখা আছে সাপোজ তাত আছিল 5টা সো আমি 5 বুলি লিখিব লাগিব দেন ইয়াত ড্ৰ কৰিব লাগিব যে কেইটা সমমিতি ৰেখা আছিল অলৰাইট সো এতিয়া আমি প্ৰথম যোনটো এ আছে হেইটোই কৰো যোনটো এনেকে কে আকা আছে হয়নে কে হয় এইটো সো কেনেকে আঁকিব পাৰো সমমিতি ৰেখা সো যদি আমি এনেকে পথলিয়াকে সমমিতি ৰেখা আঁকো দেন এইটো সাইডত আৰু এইটো সাইডটো নিমিলে কাৰণ ইয়াত এনেকুৱা দুটা লাইন আছে বাট ইফালে নাই সো আমি কেনেকে আঁকিব লাগিব এনেকে দীঘলীয়াকে হয়নে সো এনেকুৱাকে যদি আমি আঁকো দেন কি হৈ আছে এইটো সাইড আৰু এইটো সাইড কি হৈছে সিমিলাৰ মানে সেম সো সেই কাৰণে এইটো হ'ব ইয়াৰ সিমেট্ৰিকেল লাইন বাট কেইটা হ'ব যে তোমালোকে ইয়াত লিখিব পাৰা যে সমমিতি ৰেখা মাত্ৰ এডাল হয়নে এটা মানে সো এতিয়া বি যোনটো কোৱেশ্চন আছে বি ফিগাৰটো হেতু চোৱা যে ইয়াত সিমেট্ৰিকেল লাইন কেনেকুৱা হ'ব এনেকুৱা আঁকিলেতো নহয় কাৰণ এইটো ইয়াত এটা কোণ আছে আৰু ইয়াত দুটা গুণ আছে সেই কাৰণে আমি কি কৰিব লাগিব এনেকুৱাকে আঁকিব লাগিব ঠিক আছে ইয়াৰো কেইটা সমমিতি ৰেখা থাকিব অনলি এটা দেন এই যোনটো ফিগাৰ আছে এই ফিগাৰটো চোৱা এই ফিগাৰটোত যদি আমি এনেকুৱাকে আঁকি দিও মিডিলত একজেক্ট মিডিলত দেন এইটো সাইড আৰু এইটো সাইড নিমিলে হয় না মিলিব জানো নিমিলে সেই কাৰণে আমি নাকো সেই কাৰণে আমি কি কৰিম এনেকে আঁকিম মিডিলত ঠিক আছে দেন এইটো সাইড আৰু এইটো সাইড মিলি যাব অলৰাইট ইয়াত চোৱা ইয়াত এটা কাইটৰ নিচিনা মানে বৰ্গৰ নিচিনা আছে ইয়াতো আছে দেন এইটো সাইড আৰু এইটো সাইডো মিলিছে সো সেই কাৰণে এনেকুৱা হ'ব বাট ইয়াত আমি লিখিবও লাগিব যে কেইটা আছে হেতু লিখিব লাগিব সো আমি কেনেকুৱাকে লিখিম সো মই লিখিছো যে সমমিতি ৰেখা কিমান আছে এটা আছে 1 সো তোমালোকে এইটোতো লিখিব লাগিব যে সমমিতি ৰেখা এটা দেন ইয়াতো লিখিব লাগিব সেম এইটো তোমালোকে নিজে লিখি লবা ওকে নাও এতিয়া আমি ডি নম্বৰটো কৰো সোৱা ডি নম্বৰত কি আছে ডি নম্বৰত এটা প্লাস আকৃতিৰ শেপ আছে এই শেপটোৰ কি আঁকিব লাগে সিমেট্ৰিকেল লাইন আঁকিব লাগে বাট ইয়াত দুই ধৰণৰ এনসাৰ হ'ব পাৰে মানে কেনেকে মই বুজাই দিও সোৱা ইয়াত দুটা ৰেক্টেংগল আছে বুলি ধৰি লোৱা এটো এটা ৰেক্টেংগল হয় না যোনটো পথালিয়াকে ৰেক্টেংগল এটা আছে দেন এনেকুৱা এটা ৰেক্টেংগল আছে যোনটো এনেকে দীঘলীয়া ৰেক্টেংগল এটা আছে এই দুটা ৰেক্টেংগল মানে সমান নহয় এইটো সোৱা বহুত বেছি নেৰো হয় মানে অলপ মানে তোমাৰ যোনটো প্ৰস্থ আছে এটো বহুত কম বাট এই যোনটো পিংক কালাৰ ৰেক্টেংগল চাই আছে এটো অলপ কি হয় ওয়াইডাৰ হয় হয়নে মানে প্ৰস্থটো অলপ দীঘল হয় ইয়াতকে বেছি সো সেই কাৰণে সেই মতে
যদি কোৱেশ্চনটো ভুল হোৱা নাই বা ভুলকৈ আঁকা হোৱা নাই মানে তোমালোকৰ কিতাপত যোনটো আছে তেন্তে এনসাৰ অনলি দুটা মানে সিমেট্ৰিকেল লাইন হ'ব কেনেকৈ দুটা হ'ব মই এইটো ইয়াত কৰি দিওঁ সাপোজ সো প্ৰথমেটো এটা লাইন হ'ব এনেকুৱা লাইন ওকে দেন আৰু এটা লাইন হ'ব এনেকৈ হৰাইজন্টেল লাইন ঠিক আছে এটো ভাৰ্টিকেল লাইন এটো হৰাইজন্টেল লাইন তো দুটা লাইন হ'ল তো কিছুমানে কি হয় ইয়াত আৰু যদি সমান হলে হয় সমান মানে কেনেকুৱা ধৰণৰ মই দেখাই দিওঁ সাপোজ এইটো এটা প্লাস আকৃতি হয় ইয়াত কি হৈছে যোন চাৰিটা ৰেক্টেংগল শেপ আছে মানে ৰেক্টেংগুলাৰটো নহয় ইয়াত এটা সাইড খোলা আছে বাট তথাপিও আমি ধৰি লৈছো যে ৰেক্টেংগল হয় সো কি হৈছে এই আয়তকেইটা কি সমান প্ৰায় অলমোষ্ট সেম লেন্থৰ হয় হয়নে সেম লেন্থ আৰু ব্ৰেড সেইকাৰণে আমি তেতিয়া ইয়াত এনেকৈ আঁকিব পাৰিম যে এটা সিমেট্ৰিকেল লাইন দেন ইয়াত আৰু এটা সিমেট্ৰিকেল লাইন হ'ল তাৰ বাহিৰে এনেকুৱা এটা সিমেট্ৰিকেল লাইনো হ'ব আৰু এনেকৈ এটা সিমেট্ৰিকেল লাইনো হ'ব সো টোটেল এনসাৰ কেইটা হৈ গ'ল চাৰিটা সেইকাৰণে মই কৈ আছিলো যে ইয়াত এনসাৰটো দুই ধৰণৰ হ'ব পাৰে হয়তো 2 হ'ব বা 4 হ'ব সো আমি এতিয়া যোনটো তোমালোকৰ ইয়াত যোন শেপটো দিয়া আছে সেইটো ধৰি লৈছো আৰু ইয়াৰ এনসাৰ এতিয়া আমি 4 বুলি লিখিম ঠিক আছে ওকে নাও এতিয়া আমি যোনটো ই নাম্বাৰ আছে সেইটো কৰো ই নাম্বাৰত কেইটা সিমেট্ৰিকেল লাইন হ'ব প্ৰথমেটো এনেকুৱা এটা হ'ব হয়নে সো এইটো এটা সিমেট্ৰিকেল লাইন হৈ গ'ল দেন আৰু এটা লাইন এনেকুৱাকে হ'ব অলৰাইট তাৰ বাহিৰে আৰু এটা লাইন এনেকুৱাকে হ'ব সো যদি তোমালোকে চোৱা এইটো সাইডৰ লগত সমান আৰু যদি এই লাইনটোক ধৰো দেন এইটো সাইডৰ লগত সমান হ'ব সো ইয়াত অনলি তিনটাই পসিবল আছে তাৰ বাহিৰে যোনটো এফ নাম্বাৰ আছে এতিয়া এফ নাম্বাৰটো আমি অলপ চাই লওঁ যে এফ নাম্বাৰটো সেম তেনেকুৱা হ'ব তিনটা সিমেট্ৰিকেল লাইন আমি বনাব পাৰিম এফ নাম্বাৰত এনেকুৱা এটা দেন এইটো এটা আৰু লাষ্ট এইটো সো কেইটা হৈ গ'ল তিনিটা দেন আকৌ তোমালোকে ইয়াত লিখিব যে লাগিব যে ইয়াৰ সমমিতি ৰেখাৰ সংখ্যা কিমান 4 দেন ইয়াৰ কিমান 3 আৰু ইয়াৰ কিমান 3 এফ নাম্বাৰ যোনটো আছে হেতুৰো 3 এতিয়া আমি যোনটো নেক্সট কোৱেশ্চন আছে হেতুলৈ মুভ কৰো সেকেন্ড কোৱেশ্চনত কোৱা হৈছে যে লেখ কাগজত অকা কেইটামান জ্যামিতিক আকৃতি তলত দিয়া আছে প্ৰতিটো চিত্ৰৰ সমমিত ৰেখাবোৰ আঁকি দেখুৱা সো আমি জাস্ট যোনবোৰ সিমেট্ৰিকেল লাইন আছে সেইবোৰ ড্ৰ কৰিব লাগে সো প্ৰথম পিকচাৰত চোৱা প্ৰথম যোনটো ফিগাৰ আছে হেতু চোৱা সো এনেকুৱা ড্ৰ হ'ব তাৰ এই যোনটো সাইড আছে মানে লেফট সাইডটো এই ৰাইট সাইডৰ লগত কি হ'ব সমমিত হ'ব ওকে তাৰ বাহিৰে আমি এনেকুৱাকে ড্ৰ কৰিব নোৱাৰিম কাৰণ ইয়াত বেলেগ আৰু এইটো সাইডত বেলেগ আছে সেই কাৰণে সো ইয়াত চোৱা কেনেকুৱা ধৰণৰ সমমিত ৰেখা হ'ব পাৰে এইটো এটা হৈ গ'ল ওকে সো ইয়াত কি হয় এই সাইডটো লগত কি হয় একে হয় সমমিত হয় দেন আমি এনেকুৱাকে ড্ৰ কৰিব পাৰিম সেম এইটো সাইডৰ লগত একে হয় হয়নে তাৰ বাহিৰে আমি আৰু কেনেকুৱাকে ড্ৰ কৰিব পাৰিম তাৰ বাহিৰে আমি হৰাইজন্টেল লাইন এটাও ড্ৰ কৰিব পাৰিম এনেকুৱা ঠিক আছে সো এইটো ভালদৰে দেখা পোৱা নাই মই কালাৰটো চেঞ্জ কৰি দিওঁ ওকে লাষ্ট আমি কি কৰিব পাৰো এটা ভাৰ্টিকেল লাইনও ড্ৰ কৰিব পাৰিম এনেকুৱা ঠিক আছে এইটো হৈ গ'ল ভাৰ্টিকেল লাইন ইয়াত কেইটা হ'ল টোটাল এইটো এটা 1 দেন এইটো এটা ডায়াগোনালি সো ডায়াগোনালি দুটা বনাব পাৰিছো আমি তাৰ বাহিৰে এটা হৰাইজন্টেল আৰু এটা ভাৰ্টিকেল সো কেইটা হৈ গ'ল টোটাল 4টা তাতকে বেছি আৰু ইয়াত আমি যোনটো সিমেট্ৰিকেল লাইন আছে হেতু বনাব নোৱাৰিম ওকে নেক্সট কোৱেশ্চনত কোৱা হৈছে যে 0 ৰ পৰা 9 লৈ অংকসমূহক একোটা জ্যামিতিক চিত্ৰ হিচাপে ধৰি লৈ এইবোৰৰ কোন কেইটা চিত্ৰ সমমিত উল্লেখ কৰা লগতে সমমিত চিত্ৰবোৰৰ ক্ষেত্ৰত সমমিতি ৰেখা সংখ্যা কিমান লিখা সো তাৰ মানে আমি কি কৰিব লাগিব এইখিনি আঁকি পেলাই মানে 0 ৰ পৰা 9 লৈকে অলপ আঁকি পেলাই তাৰ পিছত ইয়াত কি আঁকিব লাগে সমমিতি ৰেখা আঁকিব লাগে আৰু মানে কেইটা আছে হেতু লিখিব লাগিব 0 ৰ পৰা 9 লৈ যোনখিনি সংখ্যা আছে এইখিনি সংখ্যা মই ইয়াত লিখি লওঁ তাৰ পিছত মই ড্ৰ কৰি দেখাই দিম আৰু কিমানটা সমমিতি ৰেখা হ'ব হেতু মই ইয়াত লিখি দিম ওকে নাও প্ৰথমে আমি 0 ৰ পৰা স্টাৰ্ট কৰো যে 0 সো 0 যদি তোমালোকে সাপোজ যোৱা যে আমি এনেকুৱাকে এটা লাইন আঁকিব পাৰিম হয়নে পথালিয়াকে দেন দীঘলীয়াকে লাইন এটা আঁকিব পাৰিম সো এইটো কি হ'ব এটা সিমেট্ৰিকেল লাইন হ'ব 0 ৰ অনলি দুটাই সিমেট্ৰিকেল লাইন আছে তাৰ বাহিৰে আৰু 0 ৰ সিমেট্ৰিকেল লাইন নাই এতিয়া যদি 0 টো এনেকুৱাকে একদম সাৰ্কেল হলে হয় মানে পিওর সাৰ্কেল হলে হয় তেতিয়া 0 ৰ কি হলে হয় ইনফাইনাইট নাম্বাৰ অফ সিমেট্ৰিকেল লাইন থাকিলে হয় তাৰ মানে অসংখ্য সমমিতি ৰেখা হলে হয় বাট যেহেতু 0 টো পিওর মানে সাৰ্কেল নহয় বৃত্ত নহয় সেইকাৰণে অলপ এনেকুৱাকে ওভেল শেপত আছে সেইকাৰণে মানে 0 ৰ অনলি এতিয়া কি কৰিম দুটা সিমেট্ৰিকেল লাইন থাকিব বুলি লিখিম ঠিক আছে
তাৰপিছত 1 চোৱা এতিয়া 1ৰটো চিমেট্ৰিকেল লাইন নাই কাৰণ এইটো সাইড আৰু এইটো সাইড মিলা নাই দেন এনেকুৱাকে যদি আকো দেন এইটো সাইড আৰু এইটো সাইড মিলা নাই তাৰ মানে কি নহয় যে 0ৰ চিমেট্ৰিকেল লাইন নহয় দেন 2ৰো সেম 2ৰ কি হ'ব সেম হ'ব যদি আমি এনেকুৱাকে লাইন আকো দেন এইটো সাইড সমান হোৱা নাই হয় না হৈছে জানো আৰু এইটো সাইড এনেকৈ আকিলেও কি নহয় এইটো সাইড আৰু এইটো সাইড কি নহয় সমান নহয় সো দুয়ৰো কি নহয় সমমিতি ৰেখা নাথাকে বাট 3 চোৱা 3 যদি আমি এনেকুৱাকে এটা লাইন আকো দেন এইটো সাইড আৰু এইটো সাইড কি হৈছে সমান হৈছে বা একে হৈছে সেই কাৰণে মানে 3ৰ কি হ'ব এটা সমমিতি ৰেখা হ'ব বাট যদি আমি এনেকুৱাকে পথালিয়াকে আকো দেন নহয় কিয় নহয় কাৰণ এইটো সাইড আৰু এইটো সাইড মিলা নাই সো সেই কাৰণে নহয় বাট যদি আমি 3ৰ এনেকে পথালিয়াকে আকো then left side to right side লগত কি হোৱা নাই মিলা নাই বা একে হোৱা নাই that means 3ৰ only এটা সমমিতি ৰেখা থাকিব ওকে then 4ৰ চোৱা 4ৰ সমমিতি ৰেখা নাথাকে then 5ৰ সমমিতি ৰেখা নাথাকে তোমালোকে নিজে অলপ ট্ৰাই কৰি চাব পাৰা যে কিয় হয় বা কিয় নহয় অলৰাইট then 6ৰ চোৱা সমমিতি ৰেখা নাই 7ৰ সমমিতি ৰেখা নাই so 8ৰ যদি আমি এনেকাকে এটা লাইন আঁকি দিও then এইটো সাইড আৰু এইটো সাইড মিলিছে হয় না that means ইয়াৰ এটা সমমিতি ৰেখা হ'ব আৰু যদি আমি এনেকুৱাকে আঁকি দিও তেতিয়া ওকে যদি এনেকাকে আঁকি দিও তেতিয়া এইটো সাইড আৰু এইটো সাইড মিলিছে নে সো তেতিয়া কি হ'ব ইয়াৰো দুটা সমমিতি ৰেখা হ'ব সো এইটো আৰু এইটো সাইড মিলি গৈছে হয় না বাট 9ৰ সমমিতি ৰেখা নহয় ওকে নাও এতিয়া আমি লিখিব লাগিব যে শূন্যৰ সমমিতি ৰেখাৰ সংখ্যা কিমান 2 দেন এইটো শূন্য আছিল ওকে সো আৰু কাৰ ওলাইছিল আৰু আছিল 3ৰ সমমিতি ৰেখা 1 আৰু 8ৰ কিমানডাল আছে 2ডাল এইটো আমি ইয়াত লিখিব লাগিব ওকে সো প্ৰথমে মই লিখি লও ওকে নাও মই ইয়াত লিখিছো সোৱা যে এটাকে শূন্যৰ সমমিতি ৰেখা কিমান আছে 2ডাল দেন 3ৰ এডাল আৰু 8ৰ 2ডাল বাট তোমালোকে ইয়াত যোনটো নাম্বাৰৰ সমমিতি ৰেখা কিছু নাম্বাৰবোৰত 0 3 আৰু 8ত এইখিনি নকৰিলেও হ'ব জাস্ট এই ইমানখিনি লিখিলেও হৈ যাব আৰু যদি পাৰা দেন 0 3 আৰু 8ৰটো আঁকি দিবা তেতিয়া ভাল হ'ব এতিয়া আমি নেক্সট যোনটো কোৱেশ্চন আছে সেইটো কৰিম নাও 4 নম্বৰ কোৱেশ্চনত চোৱা কি লিখা আছে যে ইংৰাজী বৰ্ণমালাৰ ছপা ৰূপৰ ডাঙৰ হাতৰ আখৰবোৰৰ একোটা জ্যামিতিক চিত্ৰ হিচাপে গণ্য কৰি সেইবোৰৰ পৰা সমমিত চিত্ৰবোৰৰ এখন তালিকা প্ৰস্তুত কৰা লগতে এইবোৰৰ সমমিতি ৰেখাৰ সংখ্যা উল্লেখ কৰা সো কি কৈছে যে যোনখিনি আমাৰ ইংলিছ এলফাবেট আছে ABCD এৰ পৰা একদম জেডলৈকে সো সেইখিনিৰ আমাৰ কোনকেইটা সমমিতি ৰেখা মানে আঁকিব পাৰি কোনকেইটাত আৰু কোনকেইটাত নোৱাৰি সেইখিনি আমি মানে লিষ্ট এটা বনাব লাগে সো কিছুমান এনেকুৱা এলফাবেট আছে যোনখিনিত আমি কোনো সমমিতি ৰেখা অংকন কৰিব নোৱাৰো সো এতিয়া আমি বলা প্ৰথমে যোনটো ABCD আছে সো সেইটো মই ইয়াত লিখা আছে একচুয়ালি তো প্ৰথমে এৰ পৰা ষ্টাৰ্ট কৰো যে এ যোনটো এলফাবেট আছে কেইটা সমমিতি ৰেখা অংকন কৰিব পাৰি সো এতিয়া এ যোনটো আছে হেতুত আমি কি কৰিব পাৰো এনেকে এটা সমমিতি ৰেখা অংকন কৰিব পাৰো তাৰ বাহিৰে যদি আমি এনেকে আকো দেন এইটো নহয় না সো তাৰ বাহিৰে যদি আমি এনেকে পথালিয়াকে হৰাইজন্টেল সিমেট্ৰিকেল লাইন এটা আকো দেন হেতু নহব সো দ্যাট মিন্স এৰ অনলি এটাই সমমিতি ৰেখা থাকিব দেন বি সোৱা বিৰ কেইটা হ'ব পাৰে বিৰো সেম এটাই হ'ব পাৰে কাৰণ যদি আমি এনেকে আকো সাপোজ এনেকে এটা লাইন আকিলো দেন এইটো সাইড আৰু এইটো সাইড সেম নহয় সেই কাৰণে আমি কি কৰিব নোৱাৰো দুটা অংকন কৰিব নোৱাৰো অনলি এটা হ'ব দেন সোৱা সি ৰো আমি অনলি এটা অংকন কৰিব পাৰিম হয়নে ডি সোৱা ডি সো ডি ৰো কি হ'ব সেম হ'ব অনলি এটা সমমিতি ৰেখা অংকন কৰিব পাৰি ই সোৱা ই সেম হ'ব এটা সমমিতি ৰেখা অংকন কৰিব পাৰিম দেন এফ নম্বৰ সোৱা এফত যদি আমি এনেকে অংকন কৰো দেন এইটো সাইড আৰু এইটো সাইড মিলা নাই হয়নে ইয়াত এক্সট্ৰা এটা লাইন আছে বাট ইয়াত নাই সেই কাৰণে আমি কি কৰিব নোৱাৰো ইয়াৰ সমমিতি ৰেখা অংকন কৰিব নোৱাৰো অলৰাইট দেন জি সেম নোৱাৰো সো এইচত চোৱা এইচত আমি এনেকে এটা অংকন কৰিব পাৰিম মানে হৰাইজন্টেল লাইন এটা বাট যদি আমি ভাৰ্টিকেল লাইন চাও তাতো কি হৈছে সেম হৈছে এইটো সাইডৰ লগত কি হৈ আছে সেম হৈ আছে তাৰ মানে এইচত আমি দুটা সিমেট্ৰিকেল লাইন ড্ৰ কৰিব পাৰিম অলৰাইট দেন এতিয়া আই চোৱা আই সেম দুটা অংকন কৰিব পাৰিম সেম এনেকে যেহেতু আমাক কোৱা হৈছে যে এটো ডাঙৰ ফলা ক্যাপিটাল লেটাৰ সেই কাৰণে কি হ'ব এটো এটা ৰেক্টেংগল শেপৰ হ'ব হয়নে সো এনেকে দুটা অংকন কৰিব পাৰিম এইটো সাইড সমান দেন আপাৰ সাইড টু লোৱাৰ সাইডৰ লগত সমান দেন কেত কি হ'ব অনলি এটা অংকন কৰিব পাৰিম তোমালোকে একচুয়ালি কি কৰিব পাৰা নিজে কৰি ট্ৰাই কৰিব পাৰা যদি এটা লাইন আঁকা দেন ইয়াৰ দুটা সাইড বা দুয়োফাল কি হৈছে সমান হৈছে নে নাই বা সেম হৈছে নে নাই সেইটো তোমালোকে নিজে কৰি চেক কৰি পাৰা দেন এলত আমি অংকন কৰিব নোৱাৰিম
দেন এমত কেইটা হ'ব চোৱা এমত অনলি এটা অংকন কৰিব পাৰিম এনত আমি পাৰিম নে চোৱা এন যোনটো এলফাবেট আছে তাৰ সিমেট্ৰিকেল লাইন নাই কিয় লাইন নাই চোৱা এতিয়া মই যোনটো ইয়াত এটা লাইন ড্ৰ কৰিছো তাৰ এইটো সাইড আৰু এইটো সাইড সমান নহয় কিয় সমান নহয় তোমালোকে ইয়াত নিজে ইমেজিন কৰা যে চোৱা ইয়াত এইটো সাইড আছে হয় না লেফট সাইডত বাট ইয়াত লেফট সাইডত নাই আছে জানো নাই দেন ইয়াৰ ৰাইট সাইডত চোৱা বেলেগ লেফট সাইডত চোৱা বেলেগ ইয়াত জয়েন্ট আছে বাট ইয়াত জয়েন্ট নাই সো সেই কাৰণে কি নহয় ইয়াৰ যোনটো হৰাইজন্টেল লাইন আছে সেইটো নহয় আৰু লগতে ভাৰ্টিকেল লাইনটো নহয় এই যোনটো লাইন আছে মই আঁকিলো সো এইটো ওপৰত আছে যোনটো জয়েন্ট আছে বাট ইয়াত আছে তলত সেই কাৰণে এইটো কি নহয় এটা সিমেট্ৰিকেল মানে ফিগাৰ বা আইটেম নহয় ওকে যোনটো এন এলফাবেট আছে ইংলিশ এলফাবেটৰ ক্যাপিটাল লেটাৰ ওকে দেন তাৰ পিছত ও ওৰ অফ কোর্স ওটো দুটা হ'বই যেহেতু এটো ওভেল শেপত আছে এটো পিওর সার্কেল শেপৰ নহয় সার্কেল হলে তাত অসংখ্য কি হ'ব সমমিতি ৰেখা থাকিব ওকে সো ইয়াত আমি দুটা ড্ৰ কৰিব পাৰিম যে এটা হৈছে এনেকে হৰাইজন্টেল আৰু এটা কি হ'ব ভাৰ্টিকেল মানে দীঘলীয়াকে ওকে তাৰ বাহিৰে তীৰ কেইটা থাকিব তীৰ চোৱা অনলি এটা থাকিব ওকে নাও যোনটো এস এলফাবেট আছে তাৰো কি নহয় সিমেট্ৰিকেল লাইন মানে আমি ড্ৰ কৰিব নোৱাৰো আৰ সেম নোৱাৰো দেন কিউৰ অফ কোর্স নোৱাৰো পিওৰো নোৱাৰো দেন বাট যোনটো ইউ আছে ইউৰ পাৰিম এনেকে এটা ড্ৰ কৰিব পাৰিম সো যোনটো ভাৰ্টিকেল লাইন আছে সেইটো ড্ৰ কৰিব পাৰিম আদাৰৱাইজ যোনটো হৰাইজন্টেল লাইন আছে সেইটো আমি নোৱাৰো কিয় নোৱাৰো ইয়াত চাব পাৰিছা যে আপাৰ সাইড টু লোৱাৰ সাইডৰ লগত সেম হোৱা নাই দ্যাট মিন্স ইউৰ অনলি এটা সিমেট্ৰিকেল লাইন থাকিব ওকে ভি সেম হ'ব অনলি এটা সিমেট্ৰিকেল লাইন এনেকে দেন ডব্লিউ সেম অনলি এটা সিমেট্ৰিকেল লাইন বাট এক্সৰ আমি কি কৰিম দুটা সিমেট্ৰিকেল লাইন আঁকিব পাৰিম এনেকে এটা হৰাইজন্টেল আৰু এটা এনেকে ভাৰ্টিকেল কাৰণ আপাৰ সাইড লোৱাৰ সাইডৰ লগত সেম হৈছে আৰু লেফট সাইড টু ৰাইট সাইডৰ লগত সেম হৈছে ওকে দেন ৱাইৰ আমি অনলি এটা সিমেট্ৰিকেল লাইন মানে ড্ৰ কৰিব পাৰিম ওকে সো আমাৰ লাষ্ট যোনটো এলফাবেট থাকি গ'ল সেইটো হৈছে জেড সো জেডৰ আমি কি কৰিব নোৱাৰো সিমেট্ৰিকেল লাইন ড্ৰ কৰিব নোৱাৰো কিয় নোৱাৰো কাৰণ যদি আমি এনেকে লাইন ড্ৰ কৰো দেন এইটো সাইডৰ লগত সেম হোৱা নাই ঠিক আছে তোমালোকে নিজে অলপ চেক কৰিব পাৰা সো যেহেতু এইটো ৰাইট সাইডত আছে লাইনটো মানে যোনটো লাইন ৰাইটৰ ফালে গৈ আছে বাট এইটো লেফটৰ ফালে গৈ আছে হয় না সো এইটো পসিবল নহয় সিমেট্ৰিকেল লাইন ড্ৰ কৰা পসিবল নহয় সো জেটৰ সিমেট্ৰিকেল লাইন নাথাকে সো ইয়াত চোৱা ইয়াত আমি কি কৰিছো গোটেইখিনি লাইন ড্ৰ কৰিছো বাট সেইটো অনলি ড্ৰ কৰিলেই নহব আমি লিখিবও লাগিব যে কাৰ কিমানটা মানে সিমেট্ৰিকেল লাইন বা সমমিতি ৰেখা আছে সো আমি কি কৰিম লিখিম যে এৰ মানে এ ৰ দি পেলাই যে লিখিম যে এৰ সমমিতি ৰেখাৰ সংখ্যা কিমান এটা দেন লিখিম যে বিৰ সমমিতি ৰেখাৰ সংখ্যা দুটা সো তেনেকৈ লিখিম মই অলপ লিখি দেখাই দিও এটা দুটা ওকে মই সো লিখিছো ওকে মই লিখিছো যে এৰ সমমিতি ৰেখাৰ সংখ্যা কিমান এডাল দেন বিৰ সমমিতি ৰেখাৰ সংখ্যা কিমান দুডাল সেম একেদৰে তোমালোকে এতিয়া সি ডি দেন ই সো গোটেইখিনিৰ একদম ওয়াই লকে গোটেইখিনি লিখিব লাগিব যে কাৰ কিমানডাল সমমিতি ৰেখা আছে সো তোমালোকে ইয়াৰ পৰা চাই ল'ব পাৰা যে কাৰ কিমানটা আছে দেন ডিৰ পিছত হ'ব ডিৰ এডাল দেন এইচৰ কিমান হ'ব দুডাল আইৰ কিমান হ'ব দুডাল ওৰ কিমান হ'ব দুডাল দেন টিৰ হ'ব অনলি এডাল দেন ওয়াইৰ কিমান হ'ব লাষ্ট কি আছে ওয়াই সো ওয়াইৰ কিমান আছে এডাল সো ইমানখিনি তোমালোকে লিখিব লাগিব এতিয়া কেইটা এলফাবেট হ'ল চলি কিমানটা আছে ইয়াত 16টা আছে 16টা সো 16টা এলফাবেটৰ তোমালোকে ইয়াত লিখিব লাগিব এটাৰ পিছত এটা ইয়াত ওকে সো ইমানখিনি তোমালোকে নিজে কৰিব পাৰিবা আই গেছ দেন এতিয়া আমি ফিফথ যোনটো কোৱেশ্চন আছে হেতুলৈ আগবাঢ়ো কোৱা হৈছে যে কাষৰ চিত্ৰটোত কিমানডাল সমমিতি ৰেখা আছে সো এটো কি হয় একদম একচুয়ালি বহুত ইজি কোৱেশ্চন হয় কিয় চোৱা ইয়াত ৰেখা কেইটা আছে এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল ছয়ডাল সো সমমিতি ৰেখাও কেইটা হ'ব ইয়াত টোটাল হ'ব ছয়ডাল ঠিক আছে ছয়ডাল সমমিতি ৰেখা আমি ইয়াত অংকন কৰিব পাৰিম কাৰণ ইয়াত টোটাল ছয়ডাল ৰেখা আছে সো মই ইয়াত ড্ৰ কৰি দেখাই দিও এইটো এটা দুটা তিনি সো তিনিটা হৈ গ'ল দেন ইয়াত চোৱা এইটো এটা চাৰি এইটো সাইডৰ লগত সেম হৈছে চাৰি দেন এইটো চোৱা 5 দেন 6 সো টোটাল 6টাই হ'ব তাৰ বাহিৰে আৰু নহয় এতিয়া আমি আৰু এক্সট্ৰা ড্ৰ কৰিব নোৱাৰো সো টোটাল কেইটা হৈ গ'ল 6ডাল সো ইয়াত আমি লিখিম
যে সমমিতি ৰেখাৰ সংখ্যা 6 ওকে নাও এতিয়া আমি 6th কোৱেশ্চনটো চাও যে 6th কোৱেশ্চনত কি কোৱা হৈছে 6th কোৱেশ্চনত কোৱা হৈছে তলত উল্লেখ কৰা মতে অঙ্কন কৰা সো আমাক ড্ৰ কৰিব দিয়া হৈছে যে কৈছে কেৱল মাত্ৰ এডাল সমমিতি ৰেখা থকা এটা চতুৰ্ভুজ অনলি এনেকুৱা এটা চতুৰ্ভুজ অঙ্কন কৰিব লাগে যাৰ অনলি এটাহে সমমিতি ৰেখা আছে ওকে সো ইয়াক আমি কেনেকৈ ড্ৰ কৰিব পাৰো সোৱা প্ৰথমে আমি এনেকৈ এটা লাইন আঁকিব পাৰো দেন এটো সেম সো এটো সোৱা মই ড্ৰ কৰিছো এটো এটা চতুৰ্ভুজ যাৰ অনলি এটা সমমিতি লাইন কি আছে পসিবল আছে তাৰ বাহিৰে আমি ইয়াত আৰু দ্বিতীয় লাইন আঁকিব নোৱাৰিম সো এটো হৈ গল ফাৰ্স্ট নাম্বাৰ দেন সেকেন্ড নাম্বাৰটো সোৱা কেৱল মাত্ৰ দুডাল সমমিতি ৰেখা থকা এটা চতুৰ্ভুজ সো এটো ইজি হয় কেৱল মাত্ৰ দুটা সমমিতি ৰেখা থকা চতুৰ্ভুজ কি হ'ব এটা ৰেক্টেংগল আঁকিব পাৰা তাৰ মানে এটা আয়ত আঁকিব পাৰা সো এটো সোৱা সেকেন্ড যোনটো ফিগাৰ হ'ব এটো এটা ৰেক্টেংগল যাৰ অনলি দুডাল সমমিতি ৰেখা আছে ওকে ইয়াত মই ড্ৰ কৰি দিছো যে দুইডাল সমমিতি ৰেখা মই ড্ৰ কৰি দিছো দেন থাৰ্ড কোৱেশ্চনটো সোৱা কি কোৱা হৈছে কেৱল মাত্ৰ চাৰিডাল সমমিতি ৰেখা থকা এটা চতুৰ্ভুজ সো চাৰিটা সমমিতি ৰেখা থকা চতুৰ্ভুজ আঁকিবলৈ আমি চাৰিডাল সমান দৈৰ্ঘ্যৰ আঁকিব লাগিব এটা চতুৰ্ভুজ আঁকিব লাগিব যাৰ চাৰিওডাল বাহু কি হ'ব সমান হ'ব মানে সুষম চতুৰ্ভুজ আঁকিব লাগিব সো হেতু কি হ'ব এটা বৰ্গ হয়নে সো এটো সোৱা বৰ্গ সো বৰ্গৰ কি হ'ব চাৰিডাল সমমিতি ৰেখা আমি অঙ্কন কৰিব পাৰিম কেনেকৈ পাৰিম হেতু সোৱা সো এটো সোৱা এটো এটা হৈ গল দেন এনেকৈ এটা হল হৰাইজন্টাল তাৰ বাহিৰে আমি কি কৰিব পাৰিম বৰ্গৰ এনেকৈ কিয় আঁকিব পাৰিম কাৰণ এইটো সাইড আৰু এইটো সাইড সেম হ'ব দেন এইটো যোনটো ডায়াগোনালি আৰু এটা আঁকিব পাৰিম হয়নে ডায়াগোনাল টাইপৰ সো কেটা হৈ গল চাৰিটা আৰু যোনটো লাষ্ট কোৱেশ্চন আছে লাষ্ট কোৱেশ্চনত কোৱা হৈছে যে কেৱল মাত্ৰ তিনিডাল সমমিতি ৰেখা থকা এটা ত্ৰিভুজ সো ত্ৰিভুজ কি হ'ব তিনিটা বাহু সমান হ'ব মানে সুষম ত্ৰিভুজ এটা আমি অঙ্কন কৰিব লাগিব যাৰ অনলি কেইটা সমমিতি ৰেখা থাকিব তিনিটা সো এটো তোমালোকে নিজে কৰিব পাৰা নিজে ড্ৰ কৰি লোৱা যে যাৰ তিনিটা বাহু কি হয় সমান হয় সো সুষম ত্ৰিভুজ জাস্ট এটা অঙ্কন কৰিব লাগে সো এটো হ'ব ফাৰ্স্ট নাম্বাৰৰ দেন এটো সেকেন্ড নাম্বাৰ আৰু এটো হৈ গল থাৰ্ড নাম্বাৰ ওকে আৰু ফোর্থ নাম্বাৰ যোনটো আছে হেতু তোমালোকে নিজে ড্ৰ কৰিবা এটা ট্ৰায়াঙ্গল বনাব লাগে যাৰ গুটেইখিনি বাহু কি হ'ব সমান হ'ব সো সমমিতিৰ লাইনটো কি হ'ব সমমিতি লাইন তোমালোকে এনেকৈ ড্ৰ কৰিব পিছত এইটো এটা আৰু এনেকৈ এটা ওকে আই গেছ তোমালোকে এটো নিজে কৰিব পাৰিবা এতিয়া আমি যোনটো নেক্সট কোৱেশ্চন আছে হেতু চাও কৈছে কি অসংখ্য সমমিতি ৰেখা থকা এটা চিত্ৰ অঙ্কন কৰা সো মই তোমালোকক ইমান টাইম কৈ আছিলো যে অসংখ্য সমমিতি ৰেখা থকা চিত্ৰ এটা কি হ'ব বৃত্ত ওকে সো আমি কি কৰিম এটা বৃত্ত ইয়াত ড্ৰ কৰি লম এটো সোৱা এটা বৃত্ত ইয়াত আমি কি কৰিব পাৰো মানে অসংখ্য সমমিতি ৰেখা ড্ৰ কৰিব পাৰো যদি এনেকৈ ড্ৰ কৰো সোৱা এইটো সাইডৰ লগত সমান সেম যদি এনেকৈ ড্ৰ কৰো এইটো সাইডৰ লগত সমান ঠিক তেনেদৰে আমি কি কৰিব পাৰো অসংখ্য সমমিতি ৰেখা আমি ড্ৰ কৰিব পাৰো এনেকৈ হ'ব ওকে আই গেছ তোমালোকে এটো বুজি পাইছা যে বৃত্ত অনলি এনেকুৱা এটা চিত্ৰ যাৰ মানে অসংখ্য সমমিতি ৰেখা থাকিব পাৰে ওকে এতিয়া নেক্সট কোৱেশ্চন ওকে সো নেক্সট কোৱেশ্চন আৰু এটা লাষ্ট কোৱেশ্চন আছে লাষ্ট কোৱেশ্চনত চোৱা কি কোৱা হৈছে যে তলৰ লেখ কাগজত কেইটামান চিত্ৰ দিয়া আছে সো ইয়াত কি হৈছে ইয়াত কিছুমান চিত্ৰ আমাক দিয়া হৈছে ইয়াত চোৱা এটো চোৱা আৰু এটো চোৱা এটো গ্ৰাফত দিয়া হৈছে তাৰ পিছত কি কৈছে যে এইবোৰৰ প্ৰতিটোৰে নক্সা আঁকি প্ৰদত্ত উলম্ব ৰেখা অনুভূমিক ৰেখা আৰু উভয় ৰেখা সাপেক্ষে সমমিতি হোৱাকৈ চিত্ৰটো আঁকা আৰু সম্পূৰ্ণ কৰা সো বেসিক্যালি আমাক ইয়াত কি কোৱা হৈছে যে ইয়াত এটা ফিগাৰ দিয়া হৈছে এই ফিগাৰটো আমি এইফালে আঁকিব লাগে দেন এইফালে আঁকিব লাগে আৰু এইফালে আঁকিব লাগে যাতে গোটেইখিনি কি হয় সমমিত হয় ওকে সো মই ইয়াত কেইটা আছে টোটাল তিনিটা ওকে সো মই তোমালোকক দুটা অঙ্কন কৰি দেখাই দিও সাপোজ মই এটো আৰু এটো কৈ দিও তোমালোকে এটো নিজে কৰা ট্রাই কৰা ওকে সো এতিয়া চোৱা প্ৰথমটো আমি কেনেকৈ আঁকিম ইয়াত চোৱা এই যোনটো কেন্দ্ৰ আছে কেন্দ্ৰৰ পৰা দুটা ঘৰলৈকে এটো গৈছে এই লাইনটো হয়নে সো আমি কি কৰিম ইয়াৰ পৰা দুটা ঘৰলৈকে এনেকৈ লাইনটো আঁকি দিম তোমালোকে স্কেল ইউজ কৰিবা মোৰ অলপ বেকা হ'ব পাৰে যেহেতু স্কেল ইউজ কৰা নাই দেন তাৰ পিছত চোৱা এইটোৰ পৰাই এনেকৈ ডায়াগোনালি মানে কৰ্ণ যেনেকৈ আঁকে তেনেকৈ আৰু দুটা ঘৰ এনেকৈ কৰ্ণ আঁকিছে দুটা ঘৰ সো আমি কি কৰিম এনেকৈ দুটা ঘৰ এনেকৈ কৰ্ণ বনাই দিম ওকে তাৰ পিছত চোৱা এনেকৈ কি কৰা হৈছে যে এনেকৈ আনি এই দুটা লগাই দিছে ট্ৰায়াঙ্গলৰ নিচিনা মানে ত্ৰিভুজ এটাৰ নিচিনা সো আমি কি কৰিম এইটো
আৰু এইটো কি কৰিম লগাই দিম সো এইটো হৈ গ'ল বহুত ইজি আছিল হয় না বাট আমি এইফালে বাকিব লাগিব সো এইটো সেম দুটা ঘৰ যাব ঠিক আছে দুটা ঘৰ যোৱাৰ পিছত এইফালে যাব আৰু এইফালে যাব ওকে দেন এটা ট্ৰায়াঙ্গলৰ নিচিনা বনাই দিম হৈ গ'ল ঠিক আছে যদি মই স্কেল ইউজ কৰো তেতিয়া আৰু অলপ ধুনিয়া হ'ব সপোজ মই ইয়াত স্কেল ইউজ কৰো দিয়া সো এইটো সোৱা যে এনেকৈ কি আঁকিম দুটা ঘৰ তাৰ পিছত স্কেলটো এনেকৈ ৰাখি আকৌ মই কি কৰি দিম ইয়াত দুটা কৰ্ণ আঁকি দিম মানে দুটা বৰ্গৰ কৰ্ণ আঁকি দিম তাৰ পিছত এটা ট্ৰায়াঙ্গলৰ নিচিনা বনাই দিম এটো ওকে দেন এইটো সেম হ'ব ট্ৰায়াঙ্গলৰ নিচিনা থাৰ্ড যোনটো লাইন সেইটো লগাই দিম সো এইটো সোৱা আমি কি কৰিলো আৰু এক্সট্ৰা যোনটো তিনিটা ফিগাৰ আৰু বনাব লাগে সেইটো বনালো সো ইয়াত আছে এইটো বনালো আৰু এইটো বনালো ওকে সো সেকেন্ড যোনটো ফিগাৰ আছে এইটো তোমালোকে নিজে কৰিব পাৰা ট্ৰাই কৰা অলপ তিনিটা ফিগাৰ তোমালোকে বনাব লাগে ইয়াত এটা আৰু ইয়াত এটা ওকে এই ফিগাৰটো মই কৰি দিম যোনটো থাৰ্ড ফিগাৰ আছে সেইটো মই কৰি দিম ওকে নাও ইয়াত চোৱা আমি যোনটো কেইটা ঘৰলৈকে যাব লাগে ঘৰ মানে কেইটা বৰ্গলৈকে যাব লাগে এটা বৰ্গ দুটা তিনিটা সো আমি এনেকৈ তিনিটা বৰ্গলৈকে যাব লাগে ওকে সো মই এতিয়া কি কৰিম স্কেল ইউজ কৰিম ইয়াত চোৱা মই তিনিটা বৰ্গলৈকে কি কৰিম বৰ্গৰ ডায়াগোনাল বনাই দিম মানে কৰ্ণ বনাই দিম সো এইটো এটা দুটা তিনিটা ওকে তাৰ পিছত কি কৰিব লাগে যোনটো সেকেন্ড ইয়াৰ পৰা এনেকেটকে ড্ৰ কৰিব লাগে ওকে সো এইটো আৰু এইটো এনেকে ড্ৰ কৰিব লাগে অলৰাইট মই এতিয়া এনেকে এটা ড্ৰ কৰি দিম দেন এনেকুৱাকে ড্ৰ কৰি দিম ওকে তাৰ পিছত কি কৰিম আমি এনেকুৱাকে যাম ওকে এইটো দেন ইয়াতো এনেকে দেন এইটো এতিয়া এই গোটেইখিনি কি কৰিব লাগে এইটো লগে যাব লাগে দেন ইমানখিনি কৰিব লাগে দেন এইটো লগাব লাগে আকৌ দেন সেম আৰু লাষ্টলি এইটা লগাই দিব লাগে ওকে সো এইটো ফিগাৰ হৈ গ'ল কাইন্ড অফ এমৰ নিচিনা হৈ আছে যদি তোমালোকে অলপ এইটো সাইডৰ পৰা চোৱা তো এমৰ নিচিনা বনি আছে ওকে সো এতিয়া সেম ফিগাৰ এইটো সাইডত বনাম প্ৰথমে আমি কি কৰিব লাগে ইয়াত তিনিটা কৰ্ণ বনাব লাগে তিনিটা মানে বৰ্গৰ ওকে তাৰ পিছত আমি কি কৰিম যোনটো ইয়াৰ পৰা এনেকৈ আহিম দেন এইটো এনেকৈ আহিম এনেকৈ যাম দেন এইটোৰো সেম এইফালে আহিম দেন আকৌ এইকেইটা কি কৰিম লগাই দিম ওকে সো এইটো হৈ গ'ল থাৰ্ড মানে সেকেন্ড যোনটো ফিগাৰ এতিয়া থাৰ্ড ফিগাৰটো বনাই লওঁ থাৰ্ড ফিগাৰটো সেম হ'ব আমি কি কৰিব লাগে তিনিটা কৰ্ণ বনাব লাগে তিনিটা বৰ্গৰ দেন কি কৰিব লাগিব আমি এনেকৈ যাম তাৰ পিছত এনেকৈ ওকে এইটো সো এইটো হৈ গ'ল ওকে মানে লাষ্ট যোনটো ফিগাৰ আছিল সেইটো বনালো অলপ বেকা হৈছে যেহেতু স্কেল মানে ইউজ কৰা নাই সেই কাৰণে সো এতিয়া যোনটো মিডিলৰ ফিগাৰ আছে এইটো তোমালোকে নিজে কৰিবা এনেকৈ কৰিব লাগে এইটো তোমালোকে অলপ নিজে ট্ৰাই কৰিবা ওকে অলৰাইট এতিয়া আমি 9.3 গোটেইখিনি কমপ্লিট কৰিলো সো আজিৰ ভিডিওটোত আমি মেইনলি 9.1 9.2 আৰু 9.3 কমপ্লিট কৰিছো এতিয়া নেক্সট ভিডিওটোত আমি কি কৰিম 9.4 এক্সাৰসাইজটো মানে কৰি চাও আহাটো কমপ্লিট কৰিম তাৰ কাৰণে তোমালোকে মানে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰা আৰু বেল নটিফিকেশনটো অন কৰি দিবা সো দ্যাট যেতিয়া মই ভিডিওটো আপলোড কৰো তোমালোকৰ তাত এটা নটিফিকেশন গুছি যাব আৰু তোমালোকে যোনটো নেক্সট এক্সাৰসাইজ আছে সেইটো আহি পেলাই চাই ল'ব পাৰা ওকে আৰু যদি কিবা ডাউট থাকে দেন কমেন্ট কৰি মোক জনাব পাৰা